প্ৰিয় দৰ্শক, আজি বাটাৰ নান ৰেচিপি লৈ আনিছোঁ। ভিডিঅ'টো চাব আৰু ঘৰত যদি ট্ৰাই কৰি চোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব। তেন্তে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। মই প্ৰথমতে আটা লৈ লৈছোঁ। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে নিমখ দিছোঁ আধা চামুচ পৰিমাণৰ। তাৰ পাছত দিছোঁ বেকিং পাউডাৰ আধা চামুচ পৰিমাণৰ। তাৰ পাছত দিছোঁ চেনি 1 চামুচ। চেনি মই গুড়া চেনি ব্যৱহাৰ কৰিছোঁ। এইখিনি গোটেইখিনি ভালদৰে আটাৰ লগত মিহলি কৰি ল'ম। তাৰ পাছত লৈছোঁ মই দৈ। দৈ মই 1 বাতি লৈছোঁ আৰু দৈখিনি মই আটাৰ লগত ভালদৰে মিক্স কৰি ল'ম। আৰু মই আটা ব্যৱহাৰ কৰিছোঁ ইয়াতে 2 বাতিৰ অলপমান বেছি। দৈ লোৱা বাতিটোৰ জোখতে মই 2 বাতি আটা লৈছিলোঁ আৰু দৈখিনি মই ভালদৰে ইয়াৰ লগত মিহলি কৰি লৈছোঁ। দৈখিনি আগতে ভালদৰে আটাৰ লগত মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম আৰু অলপ পানী ব্যৱহাৰ কৰি মই এইখিনি মঠি ল'ম। সাধাৰণতে যেনেকৈ আমি ৰুটি খালে আটা মঠো, ঠিক তেনেদৰে এইখিনি মঠিব লাগিব। অলপ পানী ব্যৱহাৰ কৰি মই এইখিনি মঠি লৈছোঁ। আটাখিনি ভালদৰে মঠি ল'ব আৰু ইয়াতে দেখিছে অলপো ক্ৰেক নাই। বহুত ধুনীয়াকৈ স্মুথ হৈছে ডোটো। দেখিছে স্মুথ হৈছে খুব। আৰু এনেকুৱা মঠি লোৱাৰ পাছত মই এইটো 2 ঘণ্টা 2.5 ঘণ্টাৰ কাৰণে মই এইখিনি ৰেষ্টত থৈ দিম। যিকোনো কাপোৰ এখন ভিজাই লৈ চেপি লৈ ডোটোৰ ওপৰত ঢাকি দিব আৰু তাৰে ওপৰত আৰু এখন প্লেট ঢাকি দিব আৰু এনেকৈ থৈ দিব। 2-2.5 ঘণ্টাৰ পাছত মই ডোটো উলিয়াই লৈছোঁ আৰু 1 চামুচ পৰিমাণৰ মই ইয়াতে ৰিফাইন অইল দিছোঁ। আকৌ এবাৰ মই এইটো ভালদৰে মঠি ল'ম। 3-4 মিনিটমান মই এইটো ভালদৰে মঠি লৈছোঁ। এইখিনি ভালদৰে মঠি লোৱাৰ পাছত মই এইখিনি বেলি ল'ম। আৰু এটা গোলা কৰি লোৱাৰ পাছত মই বাকীখিনি ঢাকি থৈছোঁ কাপোৰেৰে। বেলিবৰ বাবে মই অলপমান শুকান আটা দি লৈছোঁ। ৰুটি যেনেকৈ বেলে তেনেকৈ বেলি ল'লে হ'ল। আৰু মই এইটো অলপমান দীঘল শ্বেপত বেলি লৈছোঁ। আপোনালোকে গোল শ্বেপতো বেলি ল'ব পাৰে। ৰুটি নিচিনাও যদি বেলে এইটো ইমান এটা পাতল কৰিব নালাগে, এইটো অলপমান মোটা কৰি ৰাখিলে হ'ল। আৰু এটা মই বনাই দেখুৱাইছোঁ। এইটো এতিয়া বেলা হৈ গৈছে। এতিয়া মই কেনেকৈ বনাওঁ সেইটো দেখুৱাই দিম। এটা চাইডে পানী লগাব গোটেইখিনিত আৰু আনটো চাইডে নালাগে। হাই ফ্লেমত মই টাৱাখন গৰম হ'বলৈ দিছিলোঁ আৰু পানী লগোৱা ছাইডটো মই ৰুটিটো দি দিছোঁ ইয়াতে আৰু 2 মিনিটমান সিজিবলৈ দিম। তাৰ পাছত মই এইটো টাৱাখন ওলটাই দিম। আৰু এতিয়া হৈ গৈছে, মই টাৱাখন ওলটাই দিছোঁ। ওলটাই দি মই লাহে এনেকৈ সেকি লৈছোঁ। গোটেইখিনি এৰিয়া মই সেকি লৈছোঁ। দেখিব পাৰিছে। এতিয়া হৈ গৈছে এইটো। আৰু এতিয়া আমাৰ নান হৈ গৈছে। এইটো উলিয়াই লৈছোঁ প্লেট এখনত। মই আৰু এখন বনাই দেখুৱাইছোঁ, চাই ল'ব। এইখিনি 2 মিনিট ৰখাৰ পাছত মই টাৱাখন আকৌ ওলটাই দিছোঁ। তাৰ পাছত এনেকৈ সেকি লৈছোঁ। ধুনীয়াকৈ ফুলি উঠিছে দেখিছে। আৰু মই এইখন হৈ যোৱাৰ পাছত প্লেট এখনত উলিয়াই ল'ম। অলপ বাটাৰ লগাই দিব নানৰ ওপৰত আৰু বাকীখিনিও মই একেটা প্ৰচেছতে বনাই লৈছোঁ। আৰু এইখিনি এতিয়া হৈ গৈছে। গোটেইখিনি নান হৈ যোৱাৰ পাছত মই ইয়াতে গোটেইখিনিতে বাটাৰ লগাই দিছোঁ আৰু এটা মই ছিঙি দেখুৱাইছোঁ। বহুত ধুনীয়া ছফ্ট হৈছে।
এনেকুৱা বনাই আপোনালোকে যিকোনো গ্ৰেভিৰ লগত খাব পাৰে, চিকেনৰ লগত খাব পাৰে। সহজতে ঘৰত নান কেনেকৈ বনাই দেখুৱালো। কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে আৰু লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।